ফ্লিপকাৰ্টৰ পৰা অনলাইন শ্বপিং কৰিব পাৰি বুলি প্ৰায় সকলো মানুহে জানে, কিন্তু বন্ধুসকল ফ্লিপকাৰ্টৰ পৰা উপাৰ্জনো কৰিব পাৰি এই কথাটো হয়তো বহুত কম সংখ্যক মানুহে জানে। হয় বন্ধুসকল, আপোনালোকে হয়তো আচৰিত হৈছে ফ্লিপকাৰ্টৰ পৰা উপাৰ্জন। হয় বন্ধুসকল, আপোনালোকে আচৰিত হ'লে এইটোৱে সত্য যে ফ্লিপকাৰ্টৰ পৰা উপাৰ্জন কৰিব পৰা যায়। কেনেদৰে আপোনালোকে ফ্লিপকাৰ্টৰ পৰা উপাৰ্জন কৰিব পাৰিব মই আপোনালোকক এই ভিডিঅ'টোত দেখুৱাম। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো বহুতেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু যদি চেনেলটো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰৰ নটিফিকেশ্যন সকলোতকৈ আগতে পাবলৈ কাষতে ওলোৱা বেল আইকনটো টিপি নটিফিকেশ্যনটো অন কৰি ল'ব। ইউটিউবত হয়তো বহুত কম এনেকুৱা ধৰণৰ ভিডিঅ' কোনোবাই আপলোড কৰিছে যে ফ্লিপকাৰ্টৰ পৰা কেনেদৰে পইচা উপাৰ্জন কৰিব পৰা যায়। বন্ধুসকল, ভিডিঅ'টো আজি বহুতেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ শেষলৈ চাই থাকিব। ধৰি লওক বন্ধুসকল, আপোনালোকে ফ্লিপকাৰ্টৰ পৰা 500 টকীয়া বা 600 টকীয়া দামৰ কিবা এটা বস্তু অনলাইন শ্বপিং কৰিছে। তেতিয়াহ'লে আপোনালোকক প্ৰতিটো 100 টকাৰ বিনিময়ত ফ্লিপকাৰ্টে আপোনাৰ একাউণ্টত 4টাকৈ ছুপাৰ কইন জমা কৰি দিব বা ক্ৰেডিট কৰি দিব আপোনাৰ একাউণ্টলৈ। যদিহে আপোনাৰ ফ্লিপকাৰ্ট একাউণ্টটো ফ্লিপকাৰ্ট প্লাছ মেম্বাৰশ্বিপ এক্টিভেটেড হয় আৰু যদি আপোনাৰ একাউণ্টটো নতুন হয় বা ফ্লিপকাৰ্ট প্লাছ মেম্বাৰশ্বিপ এক্টিভেটেড নহয়, তেতিয়াহ'লে আপোনাৰ একাউণ্টত ফ্লিপকাৰ্টে প্ৰতিটো 100 টকাৰ বিনিময়ত 2টাকৈ ছুপাৰ কইন আপোনাৰ একাউণ্টত জমা কৰি দিব। হয় বন্ধুসকল, আৰু এই ছুপাৰ কইনৰ পৰা আপুনি উপাৰ্জন কৰিব পাৰিব আৰু কিমানটা ছুপাৰ কইনত আপোনালোকে কিমান উপাৰ্জন কৰিব পাৰিব সকলো কথা আপোনালোকক মই ক'ম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, মই মোৰ ছুপাৰ কইন ছেকশ্যনত গৈ ছুপাৰ কইনটো আপোনালোকক দেখুৱাই দিছোঁ। ইয়াত আপোনালোকে দেখিব পাইছে বন্ধুসকল, মোৰ একাউণ্টত এতিয়া 2550টা ছুপাৰ কইন আছে। বন্ধুসকল, এই ছুপাৰ কইনৰ পৰা আপোনালোকে উপাৰ্জন কৰিব পাৰিব। ছুপাৰ কইনৰ পৰা আপোনালোকে যিকোনো বস্তু ফ্লিপকাৰ্টত ফ্ৰীত ল'ব পাৰিব 5000 টকালৈকে। কিন্তু বন্ধুসকল, আপোনালোকে ছুপাৰ কইনৰ পৰা উপাৰ্জন হোৱা পইচাখিনি ডাইৰেক্ট আপোনাৰ বেংকৰ একাউণ্টত বা পেটিএমৰ ৱালেটত উঠাই ল'ব নোৱাৰিব। মই আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে আপোনালোকৰ একাউণ্টত ছুপাৰ কইন ছেকশ্যনত যাব। ছুপাৰ কইন ছেকশ্যনত যোৱাৰ পিছত আপোনালোকে ইয়াত আপোনালোকৰ কিমান ছুপাৰ কইন বেলেঞ্চ থাকিব ইয়াত দেখুৱাই দিব। ছুপাৰ কইন বেলেঞ্চৰ তলত অলপমান আপোনালোকে তললৈ গুচি যাব। তললৈ যোৱাৰ পিছত ইয়াত আপোনালোকে দেখিব পাইছে এক্সিষ্টিং ৰিৱাৰ্ড ফৰ ইউ। ইয়াত আপোনালোকে তলত এটা অপশ্যন দেখিব হৈছে ষ্টে এণ্টাৰটেইনমেণ্ট, ইয়াত ভিউ অল বুলি লিখা আছে। ইয়াত ভিউ অল, আপোনালোকে ভিউ অলত টিপি দিব। ভিউ অলত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে যিমানবোৰ অফাৰ আছে ইয়াত আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। ইয়াত আপোনালোকক মই দেখুৱাই দিছোঁ, ইয়াত মই জুম কৰি দেখুৱাইছোঁ আপোনালোকক। ইয়াত আপোনালোকে প্ৰথম অপশ্যনটো দেখিব পাইছে ইউটিউব প্ৰিমিয়াম। আপোনালোকে ইউটিউবৰ যদি প্ৰিমিয়াম পেকেজটো ল'বলগীয়া হয়, ইয়াত আপোনালোকে তলত দেখিব পাইছে 150 ছুপাৰ কইন। যদি আপুনি আপোনাৰ ফ্লিপকাৰ্টত একাউণ্টত জমা হৈ থকা ছুপাৰ কইনৰ পৰা 150টা ছুপাৰ কইন আপুনি ইউজ কৰে, 150টা ছুপাৰ কইনৰ সলনি আপুনি ইউটিউবৰ প্ৰিমিয়াম যিটো পেক সেইটো আপোনালোকে 6 মাহৰ কাৰণে ফ্ৰীত চলাব পাৰিব। ইয়াত আপোনালোকে আৰু দেখিব পাইছে বন্ধুসকল, ইয়াত বহুতো অফাৰ আছে। আপোনালোকক মই গোটেইখিনি ইমান দীঘলে ভিডিঅ'টো বহুতেই বেছি দীঘলীয়া হৈ যাব, সেইকাৰণে আপোনালোকে নিজে নিজে ইয়াত চাই ল'ব। ছুপাৰ কইন ছেকশ্যনত বন্ধুসকল আপোনালোকে যেতিয়া আহিব, ইয়াত আপোনালোকে দেখিব পাইছে আৰু এটা অপশ্যন বাই প্ৰডাক্ট এট জাষ্ট ওৱান। বন্ধুসকল, যদি আপোনাৰ ছুপাৰ কইন আপোনাৰ ফ্লিপকাৰ্ট একাউণ্টত থাকে বা জমা হৈ আছে, তেতিয়াহ'লে আপুনি 1 টকাৰ বিনিময়ত যিকোনো বস্তু ল'ব পাৰিব। ধৰি লওক বন্ধুসকল, আপোনালোকে 1000 টকীয়া দামৰ কিবা এটা বস্তু পচন্দ কৰিলে বা বস্তুটো আপোনালোকৰ ল'বলগীয়া আছে, তেতিয়াহ'লে আপোনাৰ লগত যদি 1000 ছুপাৰ কইন আছে, তেতিয়াহ'লে আপুনি আপোনাৰ মাত্ৰ 1 টকা পইচাৰ বিনিময়ত আপুনি সেই বস্তুটো ল'ব পাৰিব। কেনেদৰে ল'ব পাৰিব? ধৰি লওক আপুনি 1000 টকীয়া এখন শাৰী ল'ব বা 1000 টকীয়া কিবা এটা বস্তু চাৰ্ট ল'ব বা এটা পেণ্ট ল'ব। তেতিয়াহ'লে আপুনি আপোনাৰ যদি একাউণ্টত 1000টা ছুপাৰ কইন আছে, তেতিয়াহ'লে আপুনি সেই 1000টা ছুপাৰ কইনৰ ভিতৰত 999টা আপুনি ছুপাৰ কইন দিয়ক আৰু আপুনি একাউণ্টৰ পৰা 1 টকা পে' কৰক। তেতিয়াহ'লে আপুনি সেই বস্তুটো ল'ব পাৰিব। বন্ধুসকল, আৰু মই আপোনালোকক দেখুৱাইছোঁ ছুপাৰ কইনৰ পৰা কি কৰিব পাৰে। বহুতেই বেছি ইয়াত অফাৰ আছে, আপোনালোকে চাই ল'ব। ইয়াত আপোনালোকে এটা অপশ্যন দেখিব পাইছে, মই জুম কৰি দেখুৱাই দিছোঁ ফ্লিপকাৰ্ট ফ্লাইটছ। ইয়াত লিখা আছে ফ্লেট ₹500 অফ অন ফ্লিপকাৰ্ট ফ্লাইটছ। বন্ধুসকল, যদি আপুনি 250 ছুপাৰ কইন আপোনাৰ ফ্লিপকাৰ্ট একাউণ্টৰ পৰা দিয়ে, তেতিয়াহ'লে আপুনি যিকোনো ফ্লাইটত 500 টকাৰ ৰেহাই পাব। বন্ধুসকল, এনেদৰে আপোনালোকে চাই ল'ব আপোনালোকৰ হিচাপ অনুযায়ী। মই আৰু এটা আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। শ্বপিঙৰ ওপৰত ফ্লিপকাৰ্টৰ এই ছুপাৰ কইনত আপোনালোকে বহুতেই বেছি অফাৰ পাব। ইয়াত আপোনালোকে আৰু এটা অপশ্যন দেখিব পাইছে ফ্ৰেণ্ডছ, ইয়াত দেখিব পাইছে ফ্লেট ₹1500 অফ অন ফ্লিপকাৰ্ট ফ্লাইটছ। যদি আপুনি 1000 ছুপাৰ কইন আপুনি ইউজ কৰে, তেতিয়াহ'লে 1500 টকাৰ আপুনি আপোনাৰ ফ্লাইটত মানে
অফ পাব বা ৰেহাই পাব। ইয়াৰ তলতে এটা অপশ্যন আপোনালোকে দেখিব পাইছে ফ্ৰেণ্ডছ, ফ্লিপকাৰ্টৰ এইটোৱে বহুত ডাঙৰ অফাৰ হয়। গেট এ ভাউচাৰ ৱৰ্থ ৫,০০০, ২৫০০ চুপাৰ কইন। যদি বন্ধুসকল আপোনালোকৰ একাউণ্টত ২৫০০ চুপাৰ কইন আছে, তেতিয়াহ'লে আপোনালোকে এই ৫,০০০ টকীয়া ফ্লিপকাৰ্টৰ গিফ্ট কাৰ্ডটো ল'ব পাৰিব। বন্ধুসকল, এই যদি গিফ্ট কাৰ্ডটো আপোনালোকে ফ্লিপকাৰ্টৰ পৰা লয়, তেতিয়াহ'লে আপোনালোকে ফ্লিপকাৰ্টৰ পৰা ৫,০০০ টকাৰ যিকোনো বস্তু হয় বন্ধুসকল, আপোনালোকে যি বিচাৰে সেইটো বস্তুৱে ল'ব পাৰিব ৫,০০০ টকালৈকে এই গিফ্ট কাৰ্ডটো যদি আপোনালোকে। মই আপোনালোকক ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ মই কিমান টকা ফ্লিপকাৰ্টৰ পৰা পালোঁ, এই সকলোবোৰ মই আপোনালোকক দেখুৱাম। আপোনালোকে ইয়াত যিমানবোৰ অফাৰ আছে ভালদৰে বিচাৰিলে চাই ল'ব পাৰিব, আপোনালোকে নিজৰ মোবাইলত চাই ল'ব। গতিকে বলক ফ্ৰেণ্ডছ, মই আপোনালোকক দেখুৱাই দিওঁ মই ফ্লিপকাৰ্টৰ পৰা এতিয়ালৈকে কিমান মই আহি গৈছোঁ। ইয়াত আপোনালোকে আছে ভিউ এক্টিভিটি। ইয়াত ভিউ এক্টিভিটিৰ পৰা আপোনালোকে কিমানটা চুপাৰ কইন, কোনটো অৰ্ডাৰৰ পৰা কিমানটা চুপাৰ কইন পালে, ইয়াত সকলো আপোনালোকে দেখিব পাব। ইয়াত দেখিব পাব গোটেইখিনি মোবাইল ৰিচাৰ্জ ইয়াত হয় ফ্ৰেণ্ডছ। আৰু এটা মই আপোনালোকক কথা ক'ব বিচাৰিছোঁ, যদি ফ্লিপকাৰ্টৰ পৰা আপুনি আপোনাৰ মোবাইল ৰিচাৰ্জ বা DTH ৰিচাৰ্জ বা বিল পে'মেণ্ট কৰে, তেতিয়াহ'লে আপোনালোকে ইয়াৰ পৰা ৰিচাৰ্জৰ পৰা চুপাৰ কইন পাব পাৰিব। ধৰি লওক আপুনি এটা ৰিচাৰ্জ কৰিলে 299 বা 199 বা 149 যিকোনো এটা ৰিচাৰ্জ কৰিলে, তেতিয়াহ'লে সেই ৰিচাৰ্জটোৰ বিনিময়ত আপুনি 20টাকৈ চুপাৰ কইন ফ্লিপকাৰ্টৰ আপোনাৰ একাউণ্টত জমা কৰি দিব ফ্লিপকাৰ্টৰ তৰফৰ পৰা। বন্ধুসকল, ইয়াত এটা কথা আপোনালোকৰ মনত হয়তো আপোনালোকে ভাবিছে ফ্লিপকাৰ্ট প্লাছ মেম্বাৰশ্বিপটো কেনেদৰে এক্টিভেটেড হয়। ফ্লিপকাৰ্ট প্লাছ মেম্বাৰশ্বিপ জন আপোনালোকে ইয়াত আহি যাব। ফ্লিপকাৰ্ট প্লাছ মেম্বাৰশ্বিপ আপোনালোকে কেনেদৰে আপোনাৰ একাউণ্টটো হয় মই আপোনালোকক অলপমান বুজাই দিব চেষ্টা কৰিছোঁ। যেতিয়া নতুনকৈ আপোনাৰ একাউণ্টটো ক্ৰিয়েট হয় বা আপোনাক খোলে, তেতিয়া আপোনাক প্ৰতিটো 100 টকাৰ বিনিময়ত 2টাকৈহে চুপাৰ কইন ফ্লিপকাৰ্টৰ তৰফৰ পৰা দিয়া যায়। এনেদৰে শ্বপিং কৰোঁতে যেতিয়া আপোনালোকৰ 300 চুপাৰ কইন হ'ব আপোনাৰ ফ্লিপকাৰ্টৰ একাউণ্টত, তেতিয়া আপোনালোকৰ একাউণ্টটো অট'মেটিকলি কনভাৰ্ট হৈ যাব ফ্লিপকাৰ্ট প্লাছ মেম্বাৰলৈ। যেতিয়া আপোনালোকৰ ফ্লিপকাৰ্ট একাউণ্টটো ফ্লিপকাৰ্ট প্লাছ মেম্বাৰশ্বিপ নহয়, তেতিয়ালৈকে আপোনালোকে 2টাকৈ চুপাৰ কইন পাব প্ৰতিটো 100 টকাৰ বিনিময়ত। আৰু যদি বন্ধুসকল আপোনাৰ একাউণ্টটো ফ্লিপকাৰ্ট প্লাছ মেম্বাৰশ্বিপ এক্টিভেট হৈ যায়, তেতিয়া আপোনালোকে প্ৰতিটো 100 টকাৰ বিনিময়ত 4টাকৈ মানে ডাবুল আপোনালোকে চুপাৰ কইন লাভ কৰিব পাৰিব। মই মোৰটো দেখুৱাই দিছোঁ, মই ফ্লিপকাৰ্টৰ পৰা কিমান টকা ইতিমধ্যে লাভ কৰিছোঁ। ইয়াত আপোনালোকে দেখিব পাইছে গেট ফ্লিপকাৰ্ট গিফ্ট কাৰ্ড ৱৰ্থ 3,000। বন্ধুসকল, মই 3,000 টকা এটা গিফ্ট কাৰ্ড লৈছোঁ। হটষ্টাৰ প্ৰিমিয়াম ভাৰ্চনৰ কাৰণে এটা লৈছিলোঁ মই। ইয়াত আপোনালোকে গোটেইখিনি দেখিব পাইছে। আপোনালোকে এনেদৰে ল'ব পাৰিব যদি আপোনালোকৰ একাউণ্টত চুপাৰ কইন বেলেঞ্চ থাকে। মই প্ৰথম অপশ্যনটো আপোনালোকক দেখুৱাইছোঁ। ইয়াত আপোনালোকে দেখিব পাইছে 1500 চুপাৰ কইন ইউজেড। বন্ধুসকল, 1500 চুপাৰ কইন মই মোৰ একাউণ্টৰ পৰা দি মই ফ্লিপকাৰ্টৰ 3,000 টকীয়া এইটো গিফ্ট কাৰ্ড লৈছোঁ আৰু সেই 3,000 টকাটোৰ পৰা মই শ্বপিং কৰিছোঁ ফ্লিপকাৰ্টত। আৰু বন্ধুসকল, এনেকুৱা নহয় যে আপোনালোকে এই গিফ্ট কাৰ্ডৰ পইচাটো ইউজ কৰিলে বা শ্বপিং কৰিলে আপোনালোকে চুপাৰ কইন নাপাব। মই 3,000 টকা পাইছোঁ। এই 3,000 টকাটোৰ পৰা মই যেতিয়া শ্বপিং কৰিছোঁ, সেই 3,000টোৰো আৰু মই চুপাৰ কইন লাভ কৰিছোঁ। চুপাৰ কইনৰ পৰা আপোনালোকে কেনেদৰে গিফ্ট কাৰ্ড ৰিডিম কৰি ল'ব পাৰিব মই আপোনালোকক ৰিডিম কৰি দেখুৱাম। ৰিডিম কৰিবলৈ বন্ধুসকল আপোনালোকে আপোনালোকৰ একাউণ্টত চুপাৰ কইন জনত ক্লিক কৰিব। চুপাৰ কইন জনত ক্লিক কৰাৰ পিছত বন্ধুসকল এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকৰ সন্মুখত আহিব। ইয়াত আপোনালোকে চুপাৰ কইন বেলেঞ্চটো দেখি পাব। ৰিডিম কৰিবলৈ আপোনালোকে গিফ্ট কাৰ্ড এখন আপোনালোকে স্ক্ৰল ডাউন কৰি তললৈ গুচি যাব। ইয়াত এটা অপশ্যন দেখিব পাইছে আপোনালোকে এক্সট্ৰা টিপ ফৰ ইউ। ইয়াত ভিউ অলত আপোনালোকে ক্লিক কৰিব। ভিউ অলত ক্লিক কৰাৰ লগে লগে বন্ধুসকল আপোনালোকৰ সন্মুখত অফাৰবোৰ এনেদৰে খোল খাই যাব। ইয়াত এটা অপশ্যন দেখিব পাইছে আপোনালোকে গেট এ ভাউচাৰ ৱৰ্থ 5,000। মই অফাৰটো আপোনালোকক ক্লেইম কৰি দেখুৱাম। ক্লেইম কৰিবলৈ আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকে ক্লেইম নাওত ক্লিক কৰিব। ক্লেইম নাওত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ৰেজিষ্টাৰ ইমেইল ID বা মোবাইল নম্বৰৰ এটা OTP আহিব আৰু এই OTPটো আপোনালোকে ইয়াত বহুৱাই দিব। OTPটো বহুৱাই আপোনালোকে ভেৰিফাইড ক্লিক কৰিব। ভেৰিফাইড ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে দেখিব পাইছে কংগ্ৰেচুলেশ্যনছ ইউ হেভ ছাকচেছফুলি ক্লেইম দিছ অফাৰ। বন্ধুসকল, ইয়াত দেখিব পাইছে আপোনালোকে মোৰ 5,000 টকীয়া গিফ্ট কাৰ্ডখন অলৰেডি ক্লেইম হৈ গ'ল। আপোনালোকেও ক্লেইম হোৱাৰ লগে লগে এনেদৰে আপোনালোকক দেখুৱাই দিব। এতিয়া আপোনালোকে বুজিব পালে বন্ধুসকল কেনেদৰে চুপাৰ কইনৰ পৰা গিফ্ট কাৰ্ড ৰিডিম কৰা হয়। মই আপোনালোকক বহুত ভালদৰে দেখুৱাই দিলোঁ। আশা কৰিছোঁ বন্ধুসকল ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে। অলপ হ'লেও আপোনালোকে বুজি পাইছে ফ্লিপকাৰ্টৰ পৰা কেনেদৰে উপাৰ্জন কৰিব পৰা যায়। যদি ভিডিঅ'টো ভাল লাগিছে বন্ধুসকল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই বন্ধুসকল, নতুন এটা ভিডিঅ'ত নতুন এটা টপিকৰ সৈতে লগ পাম। জয় আই অসম।